সময় কিমান দিব পাৰিব আপুনি? সি ইমানলৈকে তলত পৰি গ'ল, আমাৰ মহিলা আই বাই সকলক সি বস্তুৰ নিচিনা পালে, মানে বস্তুৰ নিচিনা। এবাৰ বিয়া হওক আৰু এৰি দিয়ে, আৰু বিয়া হওক এৰি দিয়ে, আৰু বিয়া হওক, আমাৰ চাৰ্টিফিকেটটো দি পেলাই সোণা লৈ গ'লে 3 বাৰলৈকে সোণা নিব পাৰে। কেনেকে ইমান অশ্লীল কথা ক'ব পাৰে? ইমান দুৰ্ভাগ্যজনক কথা। আজি বড়ো মহিলাবিলাক নিজৰ বুলি বেছি একো কোৱা নাই, কিন্তু অইন মহিলাবিলাকতো লিখিছে, ফেচবুক চবতে লিখিছে ইমান আমাৰ কেনেকে বস্তুৰ দৰে ভাবিছে বুলি পেলাই এই কথাবিলাক। তো সেইকাৰণে আমি পৰিৱৰ্তনটো আনিব লাগিব। হীৰা শৰণীয়া ৰাইজৰ একো কৰি দিব নোৱাৰে, সি হ'ল ওৱান মেন আৰ্মি। ই 6 বছৰত ৰাইজক এটা প্ৰলোভন দেখালে, মই থাকিলেহে বড়োবিলাকে মাৰিব নোৱাৰিব, মই বড়োবিলাকৰ মাৰামাৰিবিলাক চিকিউৰিটি দিম। ৰাফিকৰ হত্যা হৈ গ'ল, আপুনি MP হয়, আপুনি কিয় এতিয়ালৈকে এনকুৱাৰী কৰি কাকো এৰেষ্ট কৰাব নোৱাৰিলে? আজিলৈকে কি কৰিলে? আজি BTC এৰিয়াত যিমান সংঘাত হৈছে, ইয়াৰ এটাও ইনকুৱাৰী কৰিব পৰা নাই, এটাও এৰেষ্ট কৰাব পৰা নাই। আৰু কৈছে BTC ভংগ কৰিম, BTCৰ পৰা গাঁও কৰ্তন কৰিম। BTCটো কি এনে হৈছে নেকি? এইটো এটা সংবিধানিক ব্যৱস্থা। আপুনি লিখা পঢ়া নাজানে যদি মই নাজানো, লিখা পঢ়া জানে যদি আপুনি এইটো ক'বই নোৱাৰে। এইটো মানে মই ভংগ কৰি দিম, এইটো গাঁও কৰ্তন কৰি দিম। আৰু ইয়াৰ দ্বাৰা কি কৰিব বিচাৰিছে? আমাৰ মাজত সংঘাত কৰিব বিচাৰিছে। আমি সেইটো নিবিচাৰো। আজি ৭২ বছৰৰ যিটো আমাৰ স্বাধীনতা, য'ত হিন্দু মুছলিম শিখ ইছাই চবেই থাকিব পাৰে, ইয়াত আহি পেলাই বড়ো অনাবড়োৰ মাজত লাইন টানিব, এইটো কেতিয়াও হ'ব নোৱাৰে। আৰু কৈছে বৰ্তমান হ'লে আপোনালোকে যাব লাগিব, মাৰিব কাটিব। বড়োবিলাক জানো ৰাতিপুৱা উঠি চাহ নাখায়, তেজে খায়, এনেকাহে ক'ব বিচাৰে মানে পাৰিলে। এইখন কাৰ বড়োলেণ্ড, কাৰ অসম, কাৰ ভাৰত? এই হিন্দুস্তানটো হিন্দু মুছলিম শিখ ইছাই বঙালী অসমীয়া মুছলমান চবৰে হিন্দুস্তান। এই অসমটো চবৰে অসম। ইয়াত অসমীয়া বড়ো হিন্দু মুছলিম চবেই থাকে। ইয়াত ট্ৰাইবেল নন ট্ৰাইবেল, এইটো হ'ল অসম। এই বড়োলেণ্ডত হিন্দু মুছলিম বড়ো অসমীয়া চবেই থাকে। চবৰে চিকিউৰিটি পাব লাগিব, চবৰে উন্নয়ন হ'ব লাগিব, চবে আগবাঢ়ি যাব লাগিব, চবে চাকৰি বাকৰি পাব লাগিব। এই কথাটো কিয় নকয়? খালি বড়ো অনাবড়োৰ মাজত ডিভিজন, এনেকা ৰাজনীতি নচলিব। পৃথিৱীত এনেকা ৰাজনীতি কোনো কৰা নাই। আৰু ভাৰতৰ সংবিধানৰ এইটো বিপক্ষে কাম কৰি আছে। ভাৰতৰ সংবিধানত ঐক্য সংগতিৰ কথা কোৱা হৈছে, কিন্তু তেখেতসকলে এই সংগতিটো ভাঙাৰ কথা কৈছে। সেইকাৰণে ৰাইজ, আজি আমি সুযোগ পাইছো, যিহেতু আমাৰ মাজত বহুত বছৰ কাজিয়া হৈছিলে বড়ো আৰু মুছলমান, আজি প্ৰথমবাৰৰ কাৰণে আমি একত্ৰিত হৈ কাম কৰিবলৈ এটা সুযোগ পাইছো। ইয়াৰ কাৰণে আমি AIDFৰ নেতাবিলাকক ধন্যবাদ দিব লাগিব, UPFPLক ধন্যবাদ দিব লাগিব, AIDFক ধন্যবাদ দিব লাগিব যে তেখেতসকলে একত্ৰিত হৈ পেলাই আমাৰ সমাজখন যে একেলগে কৰিব বিচাৰিছে, এইটো আমাৰ কাৰণে এটা ভাল কথা। আমি সংঘাত নিবিচাৰো, আমি হিংসা নিবিচাৰো। এইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি প্ৰথম কৈছিলো 2009 চনত আমাক অস্ত্ৰ আৰু হিংসামুক্ত এটা সমাজ লাগে। বেআইনী অস্ত্ৰ থাকিব নোৱাৰিব কাৰো হাতত। আৰু এই কথাটো হীৰা শৰণীয়াই কৈ আছে, বড়োবিলাকৰ অস্ত্ৰ আছে, মাৰিব কাটিব। আপুনিতো আলফা আছিলে, কোনদিনা চাৰেণ্ডাৰ কৰিছে আমি দেখাই নাই। আৰু আলফাত কি আপুনি বাঁহী বজাব গৈছিলে নেকি? আলফাতটো বাঁহী বজাব যোৱা নাই, বন্দুক ল'বলৈ গৈছিলে। আৰু বন্দুকৰ পৰা কি ওলায়? বন্দুকৰ পৰা গুলি ওলায়। গুলি লাগিলে মানুহ ফুৰ্তি নাপায়, গুলি লাগিলে মানুহ মৰি যায়। আৰু সেই আপুনি MP হোৱাৰ পিছত আপোনাৰ শহুৰৰ কাৰোবাৰ ঘৰত আৰু বন্দুক পাইছে একে প্ৰতিছিলে। গতিকে কাক ক'বলৈ বিচাৰিছে? এইবিলাক একো লাভ নাই। সেইকাৰণে তেখেতসকলে আজি ভয় বিভয় ৰাজনীতি কৰিব বিচাৰিছে, আমি মৰম কৰি ৰাজনীতি কৰিব বিচাৰিছো। তেখেতসকলে মানুহক ঠগাই পেলাই ৰাজনীতি কৰিব বিচাৰিছে, আমি মানুহক বাস্তৱ পথেৰে নি পেলাই আজি মানুহবিলাক পৰিৱৰ্তন কৰিব বিচাৰিছো। গতিকে ইয়াৰ এইটোৱে ডিফাৰেঞ্চ। তেখেতসকলে ভুৱা কথা কৈ ৰাজনীতি কৰে, আৰু আমি ৰাইজৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিবলৈ একত্ৰিত হৈছো, আগবাঢ়ি আহিছো। তো ৰাইজ, আমি এইখিনি কথা পাতিছো। এতিয়া পৰিৱৰ্তন MP আহিব, ইয়াৰ পিছত পৰিৱৰ্তন BTC আহিব, ইয়াৰ পিছত পৰিৱৰ্তন অসমত আহিব, আৰু ইয়াৰ পিছত শান্তি প্ৰতিষ্ঠা হ'ব, উন্নয়ন হ'ব। সেইটোকে আমি কামনা কৰিছো। সেইকাৰণে আজি এই সভাত যিখিনি উপস্থিত হৈছে, মই সকলো ৰাইজলৈ অনুৰোধ জনাইছো, আপোনালোকে একত্ৰিত হওক আৰু লেফ্ট ৰাইট কাৰোবাৰ প্ৰলোভনৰ কথাবিলাক ভাবিব নালাগে, ভয় ভীত কৰিব নালাগে। ভোটাধিকাৰটো আমাৰ চবচে মানে হাইষ্ট অধিকাৰ। ভাৰতবৰ্ষত এজন নাগৰিকৰ কিবা যদি ডাঙৰ অধিকাৰ আছে, এইটো ভোটৰ অধিকাৰ। আপুনি এটা ভোট দি পেলাই MLA পৰিৱৰ্তন কৰিব পাৰে, এটা ভোট দি MP চেঞ্জ কৰিব পাৰে, এটা ভোট দি আপুনি প্ৰাইম মিনিষ্টাৰ চেঞ্জ কৰিব পাৰে, এটা ভোট দি আপুনি হোম মিনিষ্টাৰ চেঞ্জ কৰিব পাৰে। গতিকে আপোনাৰ ভোটে বেয়াও কৰিব পাৰে, আপোনাৰ ভোটে ভালো কৰিব পাৰে। সেইকাৰণে মই আপোনালোকক কৈছো যে চিন্তা কৰি ডিচিশ্যন লওক আৰু ভাল মানুহ এজনক ভোট দি পেলাই জয়যুক্ত কৰক। আৰু উৰ্খাও কৰা ব্ৰহ্ম সকলো জানে, তেখেতে লৰ চৰ হোৱা মানুহ নহয়,
হিংসাৰ লগত থকা মানুহ নহয়, কৰাপশ্যনৰ লগত থকা যিটো কৰাপশ্যন হৈছে তাৰ লগত থকা মানুহ নহয়। সেইকাৰণে উৎসৱ কৰা ব্ৰহ্ম আজি চবেই আঁকোৱালি লৈছে আৰু জিকাটো 100% চিয়ৰ হৈ গৈছে। ইয়াৰ আৰু কোনো ৰাখিব নোৱাৰে। অকল আমি বড়ো মুছলমান একত্ৰিত হৈছে এনেকৈ নহয়, বিভিন্ন জনগোষ্ঠী এতিয়া আগুৱাই আছে, আমাক আলোচনা কৰি আছে। চবেই কৈছে যে আমি পৰিৱৰ্তন কৰিম আৰু আমাক ভাল মানুহ লাগে, পৰিৱৰ্তন কৰিম আৰু ভাল মানুহ লাগে। আৰু অসমত আজি চালে যে ভাল কেণ্ডিডেটৰ ভিতৰত উৎসৱ কৰা ব্ৰহ্ম অন্যতম। গতিকে আপোনালোকে নিশ্চিত থাকক, কাম কৰক। আৰু হাতত 3 দিন আছে। এই 3 দিনত BPF আহিব, হীৰাকৰণীয়া আহিব, কোনোবা আহিব, কংগ্ৰেছ আহিব। কংগ্ৰেছৰ লগতো আজি হৈছে, কংগ্ৰেছে আহি পেলাই শব্দৰ আবাই এই মানে বড়ো অনাবড়ো হিংসাৰ কথাই কয়, অকল হিংসাৰ কথা কয় শব্দৰ আবাই। ইফালে মানে তেখেতে নিজে ব্ৰিটিছৰ মানুহ, ব্ৰিটিছৰ উন্নয়নৰ কাৰণে, ব্ৰিটিছৰ সংগতি ইউনিটিৰ কাৰণে একো কাম নকৰে, কিন্তু ইলেকশ্যনত আহি পেলাই উল্টা পুল্টা কথাবিলাক কৈ যায়। অতি দুৰ্ভাগ্যজনক কথা। সেইকাৰণে কংগ্ৰেছৰ নিজকে আমাৰ মাইনৰিটি ভোটবিলাক কংগ্ৰেছৰ কিন্তু লছ কৰি লাভ নাই। কংগ্ৰেছে যিখিনি ভোট পাব অলপ এইটো মাইনৰিটিয়ে পাব আৰু বেলেগৰ ভোট নাপায়, বড়োৰ ভোট নাপায়, বেলেগৰ ভোট নাপায়। সেইকাৰণে এইটো নষ্ট কৰি লাভ নাই। গতিকে আমাৰ উৎসৱ কৰা ব্ৰহ্ম আমি বিপুল ভোটত জয় কৰাব লাগে। আমাৰ ৰাইজৰ যিটো আশা আকাংক্ষা মনৰ কথা এইটো দিল্লীলৈ লৈ যাই পেলাই আমাৰ সমস্যা সমাধান কৰাত সকলোক সহায় কৰিব লাগে। পদক্ষেপত পুনৰ আপোনালোকক ধন্যবাদ জনাইছো। অহা 23 তাৰিখে নিজৰ ঘৰত আজিৰ পৰাই ঠিক কৰক। আৰু কোনোবা BPFৰ 2 টাকা 4 টাকা পইচা লৈ পেলাই নিজকে শেষ কৰিব নালাগে। আমি আগুৱাই যাব লাগিব। আমি ভাল এটা চৰকাৰ গঠন কৰিব লাগিব, ভাল মানুহ আমি MP বনাব লাগিব। এই কথাটো মনত ৰাখো আৰু তেখেতসকলৰ প্ৰলোভনত যাতে আমি কোনো পতি নাযায়, এই কথাটো মই ক'লো। আৰু মোৰ কথাটোতো কৈ শেষ কৰিব নোৱাৰে। হাগ্ৰামা মহিলাৰ এই মিটিঙত আহিলে আধা ঘণ্টা 25 মিনিট মোকে গালি পায়। গালি পৰাৰ কাৰণটো হৈছে যে তেখেতৰ আঁচনি একো নাই, ক'বলৈ ৰাইজক একো নাই। কি ক'ব ৰাইজক? একো কামেই কৰে নে? 70 বছৰত কি ক'ব? সেইকাৰণে কাৰোবাৰ গালি গালাজ কিবা কিবি কৈ 25 মিনিট শেষ হ'ল বা লাষ্ট 5 মিনিটত ৰাইজক ক'ব যে মই এইটো কৰিম, আপোনালোকে ভোট দিয়ক। আগতে কৰিব পৰা নাই, মই এইবাৰ কৰিম, ভোট দিয়ক। আধা ঘণ্টা শেষ, হেলিকপ্টাৰত উঠি গুচি গ'ল আৰু নাহে। আৰু নেক্সট ইলেকশ্যনত আহিব, BTC ইলেকশ্যনত। সেইটোহে। তো সেইকাৰণে এইখিনি কথা ক'লো। ভোটৰ বহুত টান আছে আৰু 2জনমান বক্তা হয়তো ইয়াতে ভাষণ দিব। মই সকলোকে ধন্যবাদ জনাইছো। আপোনালোকে ঈশ্বৰে আল্লাই ভগৱানে সদায় ভালে ৰাখক, শান্তিৰে আপোনালোকে থাকক আৰু ৰঙালী বিহুৰ পুনৰ শুভেচ্ছা জনাইছো। এইখিনি কথা কৈ পেলাই মই পুৰা আশা কৰিছো 23 তাৰিখে আপোনালোকে ট্ৰেক্টৰৰ ছবিত ভোট দিব আৰু উৎসৱ কৰা ব্ৰহ্মক জিকাব। এইখিনি আশা কৰি মই বক্তব্য সামৰিছো। ধন্যবাদ।